আপোনালোকে দেখিছেনে ই তাতে ওপৰত গছত এটা উঠি আছে দেখিছেনে আজি মানে গৰু বিহুৰ দিনা আমলৈটোপৰ ভাৰি ভাঙি আছে আমলৈটো ইয়াত ইণ্টাৰেষ্টিং আমলৈটোপৰ বাঁহ ভাঙি আছে দেখিছেনে গৰু নামি আহি আছে গছৰ পৰা নামি আহিছে আজি গৰু বিহু মই আপোনালোকক দেখুৱাই যাম এতিয়া হেল্ল' গাইজ কি কৰি আছে কি খবৰ আজি গৰু বিহুৰ দিনা আজি মানে এনেকুৱা মজা লাগে ন এতিয়া যাম মই আমলৈটো ভাঙিবলৈ আমলৈটো ভঙাৰ পাছত লগত খাম সাজৰ বাতি আৰু বহুত এক্সাইটেড হৈ আছোঁ আমলৈটো বাঁহ ভাঙিবলৈ যোৱা বছৰটো কৰোণাৰ কাৰণে নাপালোঁ এইবাৰ এটা চান্স পাইছোঁ চান্সটো ফুটাই তোলোঁ আৰু চবেই মিলি জুলি আমাৰ ৰঙালী বিহুটো একদম ভালদৰে উদযাপন কৰোঁ একদম চবলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ চলো লেটছ গো টু মইনাঘৰ and let's see what will be happening there and we'll have some fun and we'll have some drinks rice beers. I'll show you guys what is the color of that. It's very interesting and very tasty. That's in check. I'll show you all these things. Okay, let's go. Hello guys, মই আহি আছোঁ এতিয়া আমলৈটোপৰ বাঁহ ভাঙিবৰ কাৰণে লগৰ এটাই মাতিছিলে আমলৈটোপৰ বাঁহ ভাঙিবলৈ আহি আছোঁ আজি গৰু বিহুৰ দিনা গৰু গা চা ধুৱাই কৰি আৰু এতিয়া মানে আমলৈটোপৰ বাঁহ ভাঙিমগৈ আমলৈটোপৰ লগতে মানে আমি সাজটো খাওঁ চ' চাই থাকক আমি কেনেকৈ আমলৈটোপৰ বাঁহ ভাঙিম আৰু সাজৰ লগত খোৱাটো দেখাই দিম আৰু 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 বহুত বাকী আছে চব দেখুৱাই আহিছোঁ গাইজ আপোনালোকে দেখি আছে এই ওপৰত এটা আমলৈটোপৰ বাঁহ আছে এই আমলৈটোপৰ বাঁহটো ভাঙি আছে মানে এইটো ভঙাৰ পাছতহে ইয়াৰ মজাটো ওলাব দেখিছেনে এজোপা হৈছে ঔটেঙা গছত ল'লে মানে দেখিছেনে মই দেখাই আছোঁ আপোনালোকে চাই থাকক ঔটেঙা এটাও লগত আছে মোক কেমেৰাটো ইমান জুম কৰিব পৰা নাই কাৰণ মোবাইলৰ হেৰিয়ে আৰু এতিয়া তো আমাৰ দাদাই একদম পাৰি আছে মানে একদম আজি এতিয়া ভাবিছে চক আৰু পৰুৱা কামোৰ খাবলৈও ৰেডি হৈ আছে নহয় ওপৰত আছে অকণ ওপৰত এই হেৰিখন আনিলেই নহয় এডালে নহয় এইটো চাইডে আছে গম নাই এইটো চাইডে আছে এইটো এইফালে কাঁচিখন উলিয়াই লওক গম আছে নাই অকণমানি ডাল এটাটো লমি আছে একো মালেই নাই এইটোত একোৱেই নাই সিটোত অকণমানি ডাল এটাত লাগি নহয় এই ওপৰ ডালটো লগাই দিয়ক গোটেইখিনি পৰুৱা হেল্ল' গাইজ এইবিলাক দেখিছে আপোনালোকে এইটো হৈছে আমলৈ এই বগাটো খাই ৰঙাটো নাখায় কিন্তু বিৰাট কামোৰে আমি গৰু গা ধুৱাই আৰু মানে এইটোত লাগি যাওঁ আৰু আমলৈটোপৰ বাঁহ ভাঙি পিনি ধুনীয়াকৈ সাজৰ বাতিৰ লগত টেষ্ট কৰোঁ আৰু মানে এইটো আমাৰ পৰম্পৰাগত হিচাপে কৰি অহা বস্তু আৰু কি ক'ম চব দেখাই যাম চাই থাকক ভিডিঅ'টো এইখিনি হৈছে আমলৈটোপৰ এইবিলাক আমাৰ সাজ ৰহি বুলি কয় উপায় নাই আৰু ন এইটো আজি পৰম্পৰাগত হিচাপে এইটো দেখিছে আপোনালোকে এইটো হৈছে আমলৈটোপটো আপোনাৰ গছৰ পাতত হেৰি কৰে চবে জানে তো আপোনালোকৰ এইফালে খাই নাখায় নাজানো আমাৰ এইফালে পূৰা দিয়ে এইটো আৰু বিহুৰ দিনা আৰু এইবিলাক দেখিছে আমাৰতো পৰম্পৰা এইটো খালে মানে বোলে বসন্ত ৰোগ নহয় একদম ধুনীয়া কালাৰ ধুনীয়া হৈছে জলকীয়া পিঁয়াজ দি একদম ধুনীয়া বনোৱা আছে এইটো বাতি
দেখিছেনে এই বাতিটোত আমি ৰস বুলি কওঁ মানে ৰহি একদম টেষ্টি হ'ব এইটো খাই দিয়াৰ পাছত আমাৰ জুচ বাঢ়ি যায় আৰু চ' খাই লওঁ খাই লোৱাৰ পাছতেই আৰু খেলিবলৈ যাম